बे समाव बिटिआर सरकारनि मोनसे मोजां मावफारिया सोलिगासिनो दङ। बिटिआर सरकारा मावफुं आफाद दाना होनायनि जोहै दिनै मसलपुर नोगोर जौगाखां आफादनि बिबानगिरिफोरा समायखिरा लाबाय। बिटिआर हालामनि खायसे नोगोरफोरखौ जौगाखांहोनायनि थांखिजों बिटिआर सोरखारा नोगोर जौगाखां आफाद दानानै होनायखौ नुनो मोन्दोंमोन। दिनै बाक्सा जिल्लानि सदर थावनि मसलपुर नोगोर आफादखौ दाखांनायनि उनाव मसलपुराव थानाय कालचारेल कमप्लेक्सआव मसलपुर नोगोर आफादाव गोदानै बिबान मोननाय बिबानगिरिफोरनो मोनसे हाबाफारिनि गेजेरजों समायखिरा लायो। बे नोगोर आफादाव गाहाय मासिगिरि महरै बिदुत बसुमतारी आरो आखान्थि मासिगिरि महरै डक्टर गजेन चन्द्र बर'आ समायखिरा लायो। लोगोसेनो सा-8 फारियै लबकुश स्वर्गियारि, राजकुमार बर्मन, बसन्त कुमार मेधि, दैथुन ब्रह्म, रुद्र सिंह ब्रह्म, अनसुमै बसुमतारी, बोदोर बसुमतारी बिथांमोनाबो वार्ड कमिशनार महरै समायखिरा लायो। बे समायखिरा लानाय हाबाफारियाव नुजाथियो बिटिसि सोरखारनि जुनार बिफाननि मावफुं सोद्रोमा राकेश ब्रह्म, आबाद बिफाननि मावफुं सोद्रोमा घनश्याम दास, बाक्सा जिल्ला खुंथायनि एडिसि मावख'आरि बिथांमोना। আজি খুবই ভাল দিন। আজি আমাৰ মুছলপুৰ মিউনিচিপাল বৰ্ডৰ অ'টেকিং চেৰিমনি আছিল। তো তাৰে কাৰণে আজি আমি সকলোৱে উপস্থিত হৈছোঁ আৰু অ'টেকিং অলৰেডি হৈ গ'ল। তো আমি এটা ভাবিছোঁ যে মুছলপুৰ বাসিন্দা ৰাইজে আগৰ পৰা এটা সপোন দেখিছিলে যে আমি মুছলপুৰখন কেনেকৈ আগবাঢ়ি লৈ যাম। তো আজি এটা সুযোগ পালোঁ। তো মই ধন্যবাদ জ্ঞাপন কৰিম আমাৰ প্ৰমোদ ছাৰক। তেখেতৰ নেতৃত্বত আজি আমি এইখিনি সুবিধাটো পালোঁ। আৰু লগতে মই ধন্যবাদ জ্ঞাপন কৰিম আমাৰ হিমন্ত ছাৰক। তেখেতে যে আমাক সকলোকৈ এটা চকু দি চাইছে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিম। একচুৱেলি এতিয়াতো প্ৰথম আমি নতুন, তথাপিও আমি এতিয়া আমাৰ মাজত বহুত লিডাৰ আছে। তেখেতসকলৰ আমি আশা কৰিছোঁ তেখেতসকলে আমাক সহযোগ দিব। আৰু এতিয়া আমি যিহেতু নতুন তাৰ কাৰণে আমি এতিয়া চিন্তা চৰ্চা কৰিছোঁ আৰু আমাৰ কমিটিটো আমি কেনেকৈ ভাল দিশত আগবাঢ়ি লৈ যাম তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম। আমি বৰ্তমান 10জন আছোঁ, 10টা ৱাৰ্ড আছে। প্লেনিংটো আছে আমি মুছলপুৰটো সজোৱাৰ কাৰণে। এতিয়া তথাপিও আমি ভাবিছোঁ এতিয়া আমি ইঞ্জিনিয়াৰ আনিম, কিবা আনিম, মানে বিশেষ এতিয়া মই এই 2 দিন আগত আলোচনা কৰাৰ মতে আমি এটা সিদ্ধান্ত ল'লোঁ যে আমি প্ৰথমতে চাৰ্কেল অফিচাৰৰ লগত আলোচনা কৰি যে আমি সমস্ত মুছলপুৰ এৰিয়া আমাৰ ৱাৰ্ডৰ যিখিনি পৰে সেইটো আমি প্ৰথমতে নিৰীক্ষণ কৰি লওঁ, ছাৰ্ভে কৰি লওঁ। শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ, ইয়াৰ দ্বাৰা কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে। কোকৰাঝাৰ পৌৰসভাৰ অধীনত প্ৰপাৰ্টি বা হল্ডিং টেক্সৰ সেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কাম পূৰ্ণ গতিত চলি আছে। যিসকলে এতিয়াও সেল্ফ এছেছমেণ্ট বা ৰি এছেছমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰা নাই তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে অতি সোনকালে অনলাইন যোগে সেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক। তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্ট'ৰলৈ গৈ আছাম প্ৰপাৰ্টি টেক্স এপছটো ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব। নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামসমূহ সমাধান কৰিব পাৰিব। যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ কৰিবলৈ অসুবিধা পাইছে তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ ৱাৰ্ড কমিছনাৰৰ পৰা প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মসমূহ সোনকালে সংগ্ৰহ কৰি লওক। বিতংকৈ জানিবলৈ কোকৰাঝাৰ পৌৰসভা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰিব। ইতিমধ্যে আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হৈছে। ধন্যবাদ।